আজি হৈছে ফেয়াৰৱেল মানে বিদায় সভা আমাৰ নহয়ও 6 চেমৰ বিদায় সভা আকৌ আজি কানি নতুনকৈ নৈ এখনৰ সৃষ্টি হ'ব যেনে পাইছোঁ ফেয়াৰৱেল অলৰেডি ষ্টাৰ্ট হ'লে মিন্স বিদায় সভা মই আকৌ বেক বেঞ্চাৰৰ মৰ্যাদা অটুট ৰাখি লাষ্ট বেঞ্চতে বহি আগত বহিবলৈ ভয়ো লাগে নহয় ছাৰে কিজানিবা বক্তৃতা দিবলৈ মাতি মানে দুআষাৰ ব্যাখ্যা আগবঢ়াবলৈ কয় আমাৰ পলিটিকেল ডিপাৰ্টমেণ্ট বুলি এটা চেল্ফি পইণ্টটো বনাই থোৱা আছে তাতে আকৌ মোৰ লগৰটোৱে উঠি বহি লাগিছে উঠাত ময়ো দুখনমান কোনো নেদেখাকৈ ফটো উঠিয়ে ল'ব লাগিব দেই বাৰু পিছে সেইবোৰ এতিয়া বাদ দিয়ক এতিয়া ভিতৰত কিনো আয়োজন হৈছে তাকে চাই আহোঁগৈ বলকচোন কিনো দেখা পাওঁ তাকে চাওঁ হে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক সৌজন আকৌ ডিম্পু ভাই নিজকে ডিম্পু দাৰ লগত তুলনা ডিম্পু নিচিনা দেখে হেনো তেওঁ দাদাজনৰ হাতত আকৌ বেলুনটো দেখি মই সুধিলোঁ সৰুতে বেলুন খেলা চখটো থাকি গ'ল ন পিছতহে গম পালোঁ বিদায় সভা বুলি গোটেই বেলুনবোৰ ফুটাই পৰিছে সৌ পোৱালিটোৰ নিচিনা খোৱা বোৱানো কেনেদৰে আয়োজন চলিছে তাকে চাবলৈ বুলি ভিতৰলৈ সোমাই পৰিলোঁ কিনো পাওঁ তাকে চাওঁ কিনো দেখোঁ তাকে খাওঁ ধেত তেৰিকা চাৰি বনাবলৈ গৈ জোখতকৈ বেছিয়ে কৰি দিলোঁ ন এই ভিডিঅ'টোত গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ আৰু এটা পাৰ্ট আহিব ছেকেণ্ড পাৰ্ট মানে সেইটো চাবলৈ একদম এনেকুৱা হ'ব তাত আকৌ ভালকৈ গোটেই ডিটেইলছ মানে গোটেই ভিডিঅ'টো ভালকৈ দিয়া আছে আৰু এতিয়া ইমানখিনিতে ভিডিঅ'টোৰ